हेलो फ्रेंड्स, वेलकम बैक टू माय चैनल कुल धुबरी। मैं आज आपलोक धुबरी फुलबाड़ी ब्रिज और किमान दूर काम आगबाड़ी मैं आज आपलोक देखुवाम। तो आपलोक भिडिओ एकेलगे चाई थाকক। तार बाद आपलोक जदि मोर चैनलत नतुनকৈ आइছে तेनह'লে चैनलটো সাবস্ক্রাইব কৰিব নেপাৰিব আৰু যদি ভিডিঅ'টো ভাল লাগে তেনহ'লে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নেপাৰিব। মই আপোনালোকৰ কাৰণে নতুন ভিডিঅ' লৈ আহিম, নতুন আপডেট দি থাকিম। তো আপোনালোক ভিডিঅ'টো একেলগে চাই থাকক। ব্ৰিজৰ কাম বন্ধ হৈ আছে নে চলি আছে মই আপোনালোকক দেখুৱাম। তো আপোনালোকে ভিডিঅ'টো একেলগে চাই থাকক। মই আজি সম্পূৰ্ণভাৱে আপোনালোকক দেখুৱাম। তো আপোনালোকে চাই থাকক ভিডিঅ'টো। বর্তমান ব্রিজৰ কাম লেহেমীয়া গতি চলি আছে, হুমুকীয়া গতি চলি আছে। নিশ্চয় আপোনালোকে প্ৰত্যক্ষ কৰিব পাৰিছে, কাৰণ এইফালে বানপানী হয়। বানপানীৰ ফলত এনেকুৱা অৱস্থা হৈছে, কিছুমান ঠাইত কাম চলি আছে আৰু কিছুমান ঠাইত কাম চলি থকা নাই। আৰু যিবিলাক ঠাইত কাম চলি আছে বহুত লেহেমীয়া গতি চলি আছে, নিশ্চয় আপোনালোকে প্ৰত্যক্ষ কৰিব পাৰিছে। আৰু যিবিলাক ঠাইত বানপানী বৰ্তমানলৈ হোৱা নাই সেইবোৰ ঠাইত বৰ্তমান দ্ৰুত গতিত কাম চলি আছে। বৰ্তমান যিবিলাক ঠাইত পাইলিঙৰ কাম শেষ হৈছে সেইবিলাকৰ ঠাইত হেডৰ কাম চলি আছে। নিশ্চয় আপোনালোকে মোৰ আগৰ ভিডিঅ'ত দেখিছে। যদি আপোনালোকে মোৰ আগৰ ভিডিঅ'টো দেখা নাই তেনেহ'লে সেই ভিডিঅ'টো চাব, নিশ্চয় গম পাব যে কি অৱস্থাত আছে ধুবৰী ফুলবাৰী ব্ৰিজৰ কাম, কোনফালে বেছি আগবাঢ়িছে নিশ্চয় আপোনালোকে গম পাব। তো আপোনালোকে ভিডিঅ'টো সেইলৈকে চাই থাকক। মই আপোনালোকক দেখুৱাই আছোঁ আৰু কি আছে মই আপোনালোকক দেখুৱাই আছোঁ। তো আপোনালোকে ভিডিঅ'টো সেইলৈকে চাই থাকক। কাষৰতে আহি ৰলেহি মই চমকো এইটো নদীৰ ফাল হয় আৰু নদীৰ ফালে কিছুমান পিলাৰৰ কাম প্ৰায় শেষ হৈছে, অৰ্থাৎ মাটিৰ তলৰ যিখিনি কাম প্ৰায় শেষ হৈছে। আপোনালোকে যিটো পিলাৰ প্ৰত্যক্ষ কৰি আছে সেই পিলাৰৰ কাম প্ৰায় শেষ হৈছে। আৰু মই আপোনালোকক আৰু এটা পোষ্ট দেখুৱাম যিটোৰ কামত প্ৰায় শেষ হ'ব। নিশ্চয় আপোনালোকে প্ৰত্যক্ষ কৰিব পাৰিব। মই আপোনালোকক দেখুৱাম কেনেকৈ চলি আছে ইয়াৰ কাম। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু এটা পিলাৰ আছে, এই পিলাৰৰ প্ৰায় কাম শেষ হৈছে। ইয়াৰ যিখিনি তলৰ মাটি আছে মাটিখিনি ওপৰৰ ফালে তুলি আছে, তাৰপিছত অলপ সোমাই দিব, সোমাই দিয়াৰ পিছত ইয়াৰো কাম প্ৰায় শেষ হ'ব। তাৰপিছত মই আৰু এটা পোষ্ট আপোনালোকক দেখুৱাই আছোঁ, সেইবিলাকতো মই আপোনালোকক দেখুৱাওঁ। তো আপোনালোকে অলপ ধৈৰ্য ধৰক। তাৰ আগতে আপোনালোকে যদি মোৰ এই চেনেলটোত নতুনকৈ আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নেপাৰিব, আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নেপাৰিব। মই আপোনালোকক এই পোষ্টৰ ফালে লৈ গৈ আছোঁ। ইয়াৰো কাম প্ৰায় শেষ হৈছে, ইয়াৰ বিমৰ কাম চলি আছে। ইয়াৰ পিছত প্ৰায় 2.5 মিটাৰমান তলত সোমাই দিব, তাৰপিছত ইয়াৰ কাম শেষ হ'ব। তাৰপিছত ওপৰৰ কাম আৰম্ভ হ'ব। নিশ্চয় আপোনালোকে যদি কেতিয়াবা আহে নিশ্চয় গম পাব যে মই সঁচাই কৈছোঁ নে মিছাই কৈছোঁ। মই তেওঁলোকৰ লগত কথা পাতিছোঁ, যিবিলাক লেবাৰ আছে তেওঁলোকে কৈছে যে 2.5 মিটাৰমান তলত সোমাই দিব, আৰু সোমাই দিয়াৰ পিছত ইয়াৰ কাম শেষ হ'ব। তো আপোনালোকে যদি ভিডিঅ'টো ভাল লাগিছে লাইক আৰু শ্বেয়াৰ কৰিব নেপাৰিব। তো আপোনালোকৰ কাৰণে মই এনেকুৱা ভিডিঅ' লৈ আহিম, নতুন আপডেট দি থাকিম। তো আপোনালোকে আমোদ দিয়াৰ কাৰণে চেষ্টা কৰিম। যদি আপোনালোকক ভাল লাগে তেনেহ'লে নিশ্চয় ছাবস্ক্ৰাইব কৰিব চেনেলটো। তো আজিলৈ আহোঁ, বাই বাই।
পৰাণৰ আকুল কামনা পাহৰাই হিয়াৰ বেদনা সুৰেৰে সিক্ত কৰা না ৰিক্ত